হৈ যাব যেনেকৈ তাই মোৰ হিয়াখন চুৰ কৰি লৈ কেলেকৈ ভাঙি চুৰ মাৰ কৰি থৈ গৈছে তো খাবিয়া গণেশ পূজা আমি থৈছো তথাপিও আমি নাই নাই ধূলা মাছিও এখানে নাই যা নহ'লে মই কটিখান কাটি কেনে খুৱাম তো গাইজ গুড মৰ্ণিং নমস্কাৰ ৱেলকাম বেক টু ইউটিউব চেনেল জন্তু এইটো আজি গণেশ পূজা তো গণেশ পূজা বুলি আজি আমি গণেশ পূজা খাবা যাম চাবা যাম কিবা যাম আৰু আমাৰ ইয়াতে এটা ডাঙৰকৈ নহয় মন্দিৰটো সৰুৱে তাৰমানে অলপমান ডাঙৰকৈ হয় সেই গণেশ পূজা তো খাবা যাম আমি এতিয়া যাম কিয় যাব লাগে গণেশ পূজা খাবা কিয় তইচোন এটা গণেশে তহঁতৰ ঘৰতে খাম তোক পূজা কৰি পেলাই খাবিয়া গণেশ পূজা খুৱামা দে যো যো গণেশ পূজা খাবিয়া খুৱামা তো গাইজ আমি যাই আছিলোঁ যাই থাকোঁতে এখন দোকান দেখলোঁ মানে কি মোৰ গাড়ীখনত চেচিছ পেইণ্টটো কৰিব বাকী আছে তাকে এতিয়া এখন দোকান আছে দোকানখনত একবাৰ সুধি যাম বুলি ভাবিছোঁ কিমান দাম লয় যদি এতিয়া কমতে হয় এতিয়া কৰি যাম ওচৰতে আমাৰ বেছি দূৰ নহয় এই এখন কোনে 1800 কৈছে দাম 1800 কৈছে মোৰ হিচাপত ঠিকে আছে কাৰণ কোনদিনা ডিলাৰতো যাওঁতে কৈছিল যে 2400 কৈছিল তো সেই হিচাপত আমাৰ ঘৰৰ পৰা 200 মিটাৰো নহয় 500 টকাৰ তেল যাব তাৰে লগতে তোৰ আৰু 1800 টকা তেল যায় এতিয়া 10 টকাৰো তেল নাযাব নহয় যদি তই ডিলাৰত যাং 500 টকা তেল গেল 500 প্লাছ ইফালে 400 বাচি আছে আমাৰ 900 টকা বাচি আছে তো এতে কৰিলোঁ গম পাইছা বলক গণেশ পূজা খাব যাওঁ গণেশ বাবা কি 1800 টকা কৈছে 1000 টকা তৈ দিবি 800 টকা মোৰ গাড়ী এখন বহা না নবহা তো মোৰ গাড়ী নহয় তই বহা না নবহা কৈছোন গান কাই জোৰে জোৰে বাজায় গান বাজালি স্পিকাৰ বেয়া হ'লে স্পিকাৰ লগাই দিম গাড়ীৰ চেচি জেমেন কৰবি তথাপিতো উঠাম ৰ তোক তো গাইজ আমি গণেশ মন্দিৰ পাৱাৰ আহিবা নাই মই আগতে তই বাছা আহি প্ৰত্যেক বছৰে হ'ব ডাঙৰকৈ হৈছে কিন্তু এই ডাঙৰ হৈছে ফুৰকে দি তো গাইজ এটা বস্তু দেখা এই মন্দিৰটো আছিল এই ৰাস্তাটোৰ লগত সমান তো ইমানে ৰাস্তাটো ওখ হৈ গৈছে হৈ কিনে মন্দিৰ যাই কিনে তলত পৰছে এই ইনকে সেয়া কৰি আছে চাম মানে তাতে ভালকৈ ডাঙৰকৈ পাতিছে আৰু তই পূজা চূজা কৰিলোঁ কৰি কিনে এতিয়া ওলালোঁ একেবাৰে সি চিকা বহি আছে তাতে এই একেটা বন্দুককেইটা চাইছোঁ কি বন্দুক দেখিছোঁ দে সৰু থকানকে সেনেই বন্দুকেদি ময়ো খেলিছিলোঁ আৰু এতিয়া বেলেগ বন্দুকেদি খেলা হ'ব যাঙা খেলবি ঘৰত যায় বন্দুকেদি তো আমি তাৰপৰা ওলাই আহিলোঁ কাৰণ পূজাও ভালকৈ কৰিব নোৱাৰিলোঁ কাৰণ তাতে বহুত মানুহ আছিল তো সেইকাৰণে অলপমান তাৰমানে এই ধূপ চুপ জ্বলাব বা দিগদাৰ হৈছিল এটা কাম কৰিলোঁ তাতে পইচা দি কিনে সেৱা কৰি গুচি আহিলোঁ তো ভাবিলোঁ কি আৰু এটা জেগাত যাই কিনে তাতেও তাৰমানে গণেশ পূজা হয় ইয়াতে চাং যদি ভাত হোৱাক লৈকে আহি পাওঁ এটা খিচাৰি খাব পাৰোঁ ভাতো হ'ব খিচাৰিও খাবি খাম মানে সেইটো খিচাৰি খাম তো তাকে লৈকে যাওঁ কিবা তাতে গণেশ পূজা হ'ব তাতে চাব যাওঁ তোমালোক ই পূজা চূজা একো বাকী নেৰে খাবা পালি আৰু ইমান খোকোৱা নহয় তই ইটছ খোৱা টাইম ন পূজা মানে খোৱা তোৰ লগত আহিবা লাজ লগা চলো খাই চলাব চলো চলো গাড়ী যাৰ সেই নচলাই বহি যাব মই নালাগে অলপ মানে কি হৈছে পেটটো অলপমান গেষ্ট্ৰিক উঠাৰ দৰে হৈছে কিবা হৈছে দেই মানে এই ৰুটি অপা খালোঁ খাই লৈ উঠি কিনে পেটটো কেম্বা লাগছে তাৰমানে হা এটা কথা ক'ব কৈছোঁ কি এই ভিউটো দেখাচোন এটা কথা ক'ম বুলি ভাবিছোঁ তাৰমানে আমি এই জেগাটোত তাৰমানে প্ৰায় আহিছিলোঁ আগতে মানে ইমানেই ভাল লাগে জেগাটুকুৰা মানে এই জেগাটোৰ বিষয়ে এটা কথা গধূলা 5:30 6টা হচ্ছে কেটা বাজে ওই 7:30 দৰে এই 5:30 6টাত আইবা লাগে কোনবা যদি ডিপ্ৰেছন হৈছে কোনবা তোৰ ব্ৰেকআপ হৈছে কোনবা তোৰ বিৰাট টেনচন হৈছে 5:30 6টা মানত আহিব আহিবলে এতে বহিব এটা বঢ়িয়া পৰিৱেশ পায় ৰাতিৰ গান শুনি অলপ টাইম পাছ কৰিব তো মই এটা কথা কওঁ মানে এতে আহক বহক তাৰপিছত
যদি পাৰে তাৰমানে এই যেতিয়া বাৰিষাৰ কাল হ'ব এইখিনি তাৰমানে পূৰা ইমাহ পানী ভৰ্তি হৈ থাকে এনেকুৱা মজা লাগে তাৰমানে ইয়াতে বহি কেনে গান এটা শুনক বঢ়িয়াকৈ বহি থাকক মানে বিৰাটেই ভাল লাগে বুলি কৈছোঁ না বিৰাটেই ভাল লাগে এতিয়া এইখিনি এই জেগাটো বিৰাট ভাল লাগে আমাৰ ফেভৰেট জেগা আমাৰ এইখিনিৰ ভিতৰত নামটো কৈ দি চৰি নামটো হ'ল গড়গাৰাৰ এইখিনি তাৰমানে গড়গাৰা বুলিয়ে কয় এই গড়গাৰাৰ এইখিনি বুলি ক'ব এই গড়গাৰাৰ এইখিনি ক'ত আছে বুলি সুধিব এই অলপ তাৰমানে ভিউ থকা জেগাখিনি তো সেইখিনি বুলি কৈ দিব আৰু বলক যাই তো এতিয়া বলক তো গাইজ আপোনালোকক এটা বস্তু দেখাং এই চাওকচোন এখন আছিল আগতে পথাৰ কিন্তু এই 1 বছৰমান আমি অহা নাই নাহাংতে এখন কিবা ফিল হেন হৈ গৈছে তাকেতো আৰু ৰ ইপিনে আছোন এটা বস্তু দেখাং তোকে এই এটা চাওচোন হাতীৰ খোজ হান গাটা হৈ গৈছে এই মাহা গতাই এই মাহ চাওচোন কি এই হাতীৰ খোজ যদি বুকুত পৰে হিয়া চুৰমাৰ হৈ যাব যেনেকৈ তাই মোৰ হিয়াখন চুৰ কৰি লৈ কেলেকৈ ভাঙি চুৰমাৰ কৰি থৈ গৈছে আৰু তুমি চলোৱা এতিয়া সুন্দৰকৈ তোৰ হিয়া আছে ৰচোন তোৰ হিয়া আছে হা তোৰ যে হিয়াখন চুৰমাৰ কৰি থৈ যাব বুলি ক'লি আছে কি কাই চলাব চলো হা চলো এ নাজাং যা গুচি যা নাজাং যা থাক তই যা যাক দে গাইছ তো আমি নেক্সট পূজাখনত আহিলোঁ মানে গড়গাৰাত থকা পূজাখন আহিলোঁ কিন্তু তাৰমানে ক'তোই খিচাৰি হোৱা নাই তো খাবৰ কাৰণে আমি পোৱা নাই বৰ্তমান ইমান ৰ'দ মাথাটো একদম ঘূৰে যান বাচু এইখিনি ঠাণ্ডাৰ দিনতে এনে ৰ'দ গৰমৰ দিনত কেনে ৰ'দ ভাবছো একবাৰ তাকেতো ভাববা লাগছো গৰমৰ দিনত আমি যেতিয়া ভিডিঅ' বনাম চাল তাল পুৰি যাব আনবাছো পুৰাটো বাদে দি মৰা আনপামছো মই যিটো মানে এইবাৰতো 50 চেলচিয়াছ মান যাব 50 চেছ দে মান যাব অসম চেছ এইবাৰ অসম যায় কিবা হ'ব চাউথ আফ্ৰিকা হ'ব গাইছ এটা বস্তু দেখাং ৰবকচোন এতিয়া চকুত পৰছি মোৰ একবাৰ গাঁৱনো দেখাই পূজাত আহিছা এইবাৰ ৰাতিপুৱাই গা ধুই কিনে তোক মই 2 ঘণ্টা ৰখছো গম পাইছা 10টা বজাত হৈছে 12টা বজাত আহিছে এটো কি এই বিহুৰ দিনৰ বেৰেচোন তো হলকাই নাই এটো চলা এটো ভাল লাগে সেইকাৰণে পিন্ধাকো কমফৰ্ট দা তুমি হাগাংটো পিন্ধা খুৱাংটো পিন্ধা তো হা লাজ নাই পূজা কিনকে হা লাজ নাই ভাল লাগে হা লাজ নাই বুজি নাপা ভাল লাগে বুলি গাঁও চাউল নুধুব সেনকে পূজা খাই লাজ নাই আৰু বোলে খিচাৰি খাই আমি থৈছো তথাপিও আমি নাই আমি নাই মন্দিৰত আহিছে ফটো লোৱা নাই আমি নাপায় সেইকাৰণে লোৱা নাই আমি 6 মাহৰ কাৰণে নাপায় সেই ধৰি লোৱা নাই চলাটো ধুলিয়ে গাঁও ধোৱা বুলি নকয় দা ইমান খেঁচা নামা নাপায় মানে জিলাপিটো কিয় কিনছো গাইজ জানানে তাৰমানে মেইন কথাটো হৈছে যে খিচাৰি হোৱা নাই ক'তো হা খাবার মনো নাই মোৰ আজি খিচাৰি গ্যাস মোৰ গোটেইখিনি মই খাম গাইজ হা মোক জিলাপি কিনি দি তই খিচাৰি খাই মই তই নাখাওঁ বোলে আৰু মই জিলাপি খাম খিচাৰি নাখাম মই খিচাৰি খাম গাইজ ক'তো খিচাৰি হোৱা নাই কিন্তু জিলাপিটো মাৰি ল'ম ৰ'ব ধুনীয়াকৈ তো তাৰমানে কি হ'ল আমি তাৰপৰা ওলাই আহিলোঁ কাৰণ তাতে জিলাপি খাই কিনে কি হৈছে আমাৰ হাত ধুবাকে গামচা এখনো নাই ডিকিত চালোঁ একো কাপোৰ চাপোৰ নাই তাৰপিছত কোনোমতে আৰু কেছো নাই লগত প্ৰথম কথা তাৰপিছত এতিয়া এইখিনি গুগল পে' বিচাৰি কোনোমতে দোকান এখন পালোঁ পানী কিনি কিনে হাত ধুলোঁ পানী খালোঁ মই কি হৈছে এনেকৈ ই বঢ়িয়াকে এখন খাম বুলি কৈ দুখন খালা গোটাই আঙলি মাখানত গোটাই হেৰি মাখা লগাইছে চেনি পানী মাখা লগাইছে মিঠা তাৰপিছত মোচাটো নাযায় ক'তো প্ৰথমতে ৰাস্তাত খুহি আলা বালি হৈ গ'ল এইবাৰ ক'ত খুহিছে আহিছে না মোৰ এখনত খুৱাই পেলাই কলা হৈ গৈছে গোটেই হাতখন এইবাৰ ই কেঁচা লাগি গৈছে
মাটিয়ে বালাই চব মিক্স হৈছে ক'ত বা কি আছিল মইতো গবচতকেও তাতে খচা ইয়া মোৰ সেই মাল আছা ইয়া আঙালো ধূলা মাছছিও এখানে ইমান পাগলা গাইছি কি করছি তারা ট্রেন গেট করছি ওরা কারণে বেজাল লাগছি বলে ট্রেন গান আগলে কি ফুরিয়ে বলে আর ফুরাবা কথা আনছি এই কেঁচা রাস্তাটোত মানে ট্রেন লাইনের কাষেদি কেঁচা রাস্তা যাতে হয়তো উমে দিছি এমান পাগলা মানে এ চেরা এগিলা বুলি কৈছো না চেরা বলিয়া এ ধূলা বাগা খাবা আনছি খো সিট তোর এন্দি নয় দে তো এটা ছাগাল তোর লগকে শুই আছো খাবা দি কেনে কৰা দেখোন খাম বুলি সেনে কৰে নেকি খাবা দি কেনে খা সিহঁতে হাতৰ পৰা কাঢ়ি খা পাৰিলে হাতখানো খা খাই থৈ দি গোটেইখিনি ধুনীয়া নাই যা হ'ব যা নাই যা নহ'লে মই কটিখান কাটি কেনে খুৱাম তো গাইজ এটা কথা কওঁ চিৰিয়াছকৈ বহুত ফাল্টু কৰিলোঁ মানে আমাৰ এটা ভিডিঅ'ত বগিনবিলাক যোনটো ৰিজৰ্টৰ ভিডিঅ' আছে সেইটো 1K হ'বা যে আছে কিবা 50 না 40টা ভিউ 40টা আৰু ভিউ লাগে আৰু তো অলপমান সেইটো অলপ চেষ্টা কৰিব কৰি কিনে অলপমান ভিউটো যাতে 1000 কৰি দিয়া একাডেমি ভিতৰতে এই আই বটনত আহি আছে আই বটনত ধুনীয়াকৈ ক্লিক কৰক ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰক অলপমান তো বাকী আজি গণেশ পূজা খালোঁ মানে কি খাওঁতো নহ'ল আমাৰ মামাৰ তাত পূজা হৈছে ইবিলাক নাযায় তো মই এতিয়া মামাৰ তাত যাম যাই কিনে ভাতটো খাওঁ হ'ব আৰু আজি ভিডিঅ'টো ইয়াতে এক কৰিম চাগে আৰু খালি হ'ল সৰস্বতী পূজা কালি আমাৰ ঢেৰ প্লেন আছে প্লেনকেইটা শুনব নেকি প্ৰথম তোৰ প্লেনটো কচোন মই কালি বিজনেছৰ কামত যাম আৰু মোৰ প্লেনটো শুনব নেকি মোৰ বহুত ডাঙৰ প্লেন এটা আছে লেপখন ল'ম গোটেই দিনটো বাগেটো তো বলক তো আমাৰ দৰে কাৰ এনেকুৱা কাম আছে তো কমেণ্টত জনাই দিব তো গাইজ ভিডিঅ'টো এণ্ড কৰিব টাইম আহি গৈছে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু বাকী কিবা কবি তই যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেইটোৱে আৰু য়েছ আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ভিডিঅ'টো আজি এইখিনি আছিল গণেশ পূজাৰ বিষয়ে আৰু মানে আমি কমেডি থ্ৰুৱেদি আজি ভিডিঅ'টো তেনেকৈ লৈ যাব ট্ৰাই কৰিলোঁ কিমান ভাল পাইছে আপোনালোকে কমেণ্টত জনাই দিব এটা কমেণ্ট হ'লেও প্লিজ কৰি দিব তো বাকী ভিডিঅ'টো চাই যদি ভাল পাইছে দেন লাইক কমেণ্ট এটা চবে কৰি দিব তো টিল দেন নেক্সট ভিডিঅ'ত আকৌ লগ পাম টাটা বাই বাই চি ইউ